खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। बङाइगाव जिल्लानि नर्थ बैतामारियाव मुगैथाव आरो नेवसिजाथाव जाथाय जादों। सासे पर्टेल निउजनि रादाब बुथुमगिरि आरो बिफाया सासे 13 बोसोर बैसोनि गोरलै हिन्जावसाखौ जिनाहारि खालामनाय जाथाय जादों होननानै अजद थिखांदों। हिन्जावसाया थाखो 8आव फरायो। गामिसेनिनो 70 बोसोर बैसोनि सुबुं आरो 23 बोसोर बैसोनि सेंग्रा हिन्जावसाखौ जिनाहारि खालामदों होननानै जिनाहारि खालामजाग्रा हिन्जावसाया बिमानि सिगाङाव फोरमायना होनायाव बे जाथाया सोराङाव फैयो। बे जाथायनि सोमोन्दै पुलिसनोबो मोनथिहोबाय। जाथायखौ आबुङै मिथिना लानो थाखाय जाथाय जानाय गामियाव हानजासे पुलिसा सहैनानै सोंलु सोंनायखौ जागायदों। সাংবাদিকৰ হেতু কৈ দিও আজি ৰাতিপুৱা জানিব পৰা মতে আমাৰ নব্বৈটামাৰীৰ গাঁৱৰে এজন মহিলা তেওঁ মাতৃ হৈ ছোৱালীজনৰ এই নাবালিকা ছোৱালী এজন ধৰ্ষণ কৰিছে। বুঢ়াজনৰ বয়স হ'ব 72 বছৰ আৰু তেখেতৰ ল'ৰা এজন আছে। ল'ৰাজন এই পৰ্টেল নিউজৰ ৰিপৰ্টাৰ কৰি ঘূৰি ফুৰে। বিৰাজ বৈষ্ণৱ, বাবাৰ নাম হৰি বৈষ্ণৱ। ছোৱালীজনক মানে টকা পইচা দি মাজে সময়ে সেনেকৈ বেয়া কাম কৰে আৰু কৈছিল যে এই কথাটো তোমাৰ মা দেউতাকৰ আগত ক'লে 1 বছৰীয়া এজন সৰু তেওঁৰ ভণ্টি আছে তেওঁক মাৰি পেলাও বুলি তেওঁক ধমকি দিছিল। তেনেকৈ মাজে সময়ে সেই বেয়া কাম চলিয়ে থাকে। আপোনালোকে কেনেকৈ গম পালে? ছোৱালীজনৰ মাকে ৰাতিপুৱাতে আমাৰ ঘৰত গৈছিল, কৈছে যে মোৰ ছোৱালীজনক এই আমাৰ গাঁৱৰে হৰিপ্ৰসাদ আৰু বিৰাজ দুজনে ছোৱালীটাক মাজে মাজে বেয়া কাম কৰি থাকে আৰু মানে 50 টকা তেওঁৰ বেগত পাইছিল স্কুলৰ। তেওঁ সোধাত কৈছে এই টকাটো ক'ত পাইছা? তেতিয়া কৈছে যে হৰি বৈষ্ণৱে দিছে, তাক মানে মাজে সময়ে বেয়া কাম কৰিলে সেনেকৈ পইচা দি থাকে, সেনেকৈ কৈছে ছোৱালীটো আমাৰ আগত। আৰু ময়ো আহি ছোৱালীটোক সোধা পোছা কৰিলোঁ, সেনেকৈ কৈছে মানে তাৰ মাক নাথাকিলে ঘৰখনত সুযোগ লৈ সিহঁতৰ ঘৰত মাতে, নহ'লে ইয়াতে এটা চৰকাৰী ঘৰ আছে তাতে সেনেকৈ বেয়া কাম কৰি থাকে। থানাত ইতিমধ্যে জনোৱা হৈছে আৰু আমি ৰিপৰ্টাৰবিলাককো মাতি আনিছোঁ। বেটার লাগানো ভিডিও চাই এটাকে দিয়ে আনছো এইটা ঘর ডাকাইছে ডাকিয়া এরি করছে মোক এরি করে ধরছে আবিগতে হ্যাঁ তো মই তো কি দাস পামগে ওই যে অঙ্কা করে মই বুঝবা মানে মই মোর কন্ডিশন কেনকাতে দাসে না কামনে এৰি বেয়া কামটা হৈছে নাই হয় হ্যাঁ নহয় কিবা কৰছা 50 টাকা কিয় দিছিল ছোৱালীজনক? ওই পকেটের পারি উলে আইছে হ্যাঁ আই জেপের পারি বারান্দাত থলাখান আলে তো আছে হয়তো আনছ নাই